আমি আহি আছো নৱগ্ৰহলৈ এই পিনে কুকুৰ আছে দেই লাহে লাহে যাবা লিয়া কুকুৰ আছে কুকুৰ ওচৰত দৌৰি নাযাবা মইতো ফুপাই গৈছোঁ উঠিব পৰা নাই তাইতো পাৰিছে অভ্যাস আছে অকণ আমাৰ নাই হ'লেও হেৰি থাকিলেও নোৱাৰি ন চাদৰ মেখেলা পিন্ধি উঠি আহি থাকিলে দিগদাৰ হয় আগতে চিৰি আছিলে ঐ ভাগৰ লাগি গৈছে ইফালে তলৰ পৰা এনেকৈ উঠি আহি আছোঁ দেই ওপৰলৈ বহুত মানে ওপৰত হয় সেই তলৰ ৰাস্তা পৰা এনেকৈ উঠি 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 আহি 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 এইখিনি পাইছোঁহি আৰু মানে সেইখিনি দি পাইছোঁহি আৰু বহিছোঁ মানে ইমান গৰম আৰু গৰমটো গৰম মানে ওপৰলৈ আহি থাকিলে উশাহটো হেৰি হৈ যায় এনেকৈ পিছৰ পৰা অকণমান দেখুৱাই দিছোঁ গুৱাহাটী ভিউটো দেই ইয়াত দেখিছে এনেকৈ এয়া গোটেই বিল্ডিংহে দেখিম আৰু বেলেগ একো নেদেখোঁ বিল্ডিং মানে কেমেৰাত অকণমান হেৰিহে আহিছে মানে ৰ'দটো তামাম দি আছে ন এইজনী কচিনা উঠি উঠি আহি আছোঁ আকৌ দিয়া বটল একো নহয় অঁ দিয়া একদম লাহে লাহে লৈ পানী পৰি আছে পিছত খাবা খাব মা খাব লাগি গৈছে একদম লাহে লাহে লয় বাকলি হেৰি ফুল আমি লৈ লৈছোঁ মন্দিৰলৈ ধূপ চাকি এনেকৈ ইয়াৰ খৰাহিতে ভৰাই দিছে এয়া জুই চলা এটা দিব ইয়াতে আছে ধূপত আছে দেই আৰু আমি মন্দিৰৰ মানে ফ্ৰণ্ট বেক চাইডেদি আহিছোঁ ফ্ৰণ্ট চাইডৰ যিখন মানে মেইন গেট সেইখন বনাই আছে কাৰণে বন্ধ ৰাখিছে সেইকাৰণে আমি এইফালেদি আহিছোঁ মানে অলপ অকণমান পাক এটা দি এনেকৈ মানে পিছ গেটেদি সোমাইছোঁ চাই থাকক আপোনালোকে দেখুৱাই থাকিম এতিয়া ভৰি হাত ধুই চাকি তাকি জ্বলাই লওঁ আৰু এয়া মন্দিৰৰ ওপৰৰ পৰা অকণমান গুৱাহাটী ভিউটো দেখুৱাই দিছোঁ এয়া এনেকৈ তলত এনেকৈ গাড়ী চাড়ী ৰখা হয় আমাৰ চাকি তাকি জ্বলোৱা হ'ল সেয়া চেয়া কৰিও হ'ল এতিয়া ঘৰলৈ যোৱাৰ আগে আগে ভাবিলোঁ অকণমান মন্দিৰটো দেখুৱাই দিওঁ এয়া এনেকৈ বহি আছে তাৰ গাটো জ্বৰ আৰু এইফালে ইয়া ছোৱালী কচিনা এতিয়া আহক অকণমান আজি পাইছোঁ মন্দিৰৰ এনেকৈ আশে পাশে কেমেৰাটো ঘূৰাই দেখুৱাই দিছোঁ কৈছোঁৱে বহুত বেছি ৰ'দ মানে ভিডিঅ' চিডিঅ' কৰিবলৈ মুড নাই আৰু ইমান ওখ বগাই অহাৰ পিছত হ'লেও যি পাৰিছোঁ দেখাই দিছোঁ সেয়া এনেকৈ বাহিৰেদি দেখুৱাই দিছোঁ আপোনালোকে চাওক অকণমান আৰু ভিডিঅ'টো কেনে পালে জনাব যদি ভাল লাগিছে তেতিয়া ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লাইক কৰি দিব কাৰণ ইমান কষ্ট কৰি ৰ'দতে বনাই দিছোঁ আৰু এইফালে মন্দিৰৰ ভিতৰৰ পৰিৱেশ অকণমানো দেখুৱাই দিছোঁ এয়া এনেকৈ মন্দিৰৰ ভিতৰত আছে মানে মেইন মন্দিৰৰ ভিতৰ ভাগ এয়াই হৈছে 9জন গ্ৰহ আৰু ইয়াতে পূজা কৰা হয় বেছি কেমেৰা চেমেৰা কৰিব নিদিয়ে মানে অকণমান মনে মনে কৰিছোঁ আৰু এয়া যি পাৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোক সকলোলৈকে ধন্যবাদ থাকিল